বাইদেউ ভণ্টি দাদা বাইদেউসকল ককা খুৰা আণ্টি বহুত কিবা কিবি হ'ল এইটো ভিডিঅ' মাত্ৰ কেৱল ধেমালিৰ বাবে বনোৱা হৈছে আৰু যাতে কোনো আপত্তি নকৰে আৰু এনজয় কৰক ফুল ভিডিঅ'টো মই অফিস যাওঁ আজি মই দেৰি হৈছে আজি মই নাস্তা নকৰোঁ দেই এই নাই নাই নহ'ব আপুনি নাস্তা কৰি আজি মজা বস্তু এটা বনাইছোঁ তুমি কি বনাইছা আজি মই পৰঠা বনাইছোঁ একদম ৱাইন দি মজা বে পৰঠা বনাইছা তুমি আজি ৱাইন দি ঠিক আছে তুমি মোৰ কাৰণে 5টা পৰঠা বনাই দে মই টেবুলত দিয়া মই খায়ে যাম তেন্তে আপুনি টেবুলত বহক মই এতিয়াই পৰঠা লৈ গৈ আছোঁ ঠিক আছে ৱাও মজা বে মজা পৰঠা বনালা কিন্তু মাইণ্ড ব্লয়িং মজা পৰঠা বনালা কিন্তু দেই আছে নি পৰঠা আৰু এটা মোক খাবলৈ মন এটা গৈছিলে নাই আপুনি মোক 7টা পৰঠা খাই দিলে দেখোন পিছে তুমি কথা এটা কচোন তুমি কি ৱাইন দিছিলা খাবলৈ ইমান টেষ্টি হ'ল যে মই পৰঠাত আপোনাৰ আজৱাইন দিছিলোঁ আজৱাইন তুমিতো ক'ব লাগিছিলে ইয়াত মই আজৱাইন দিছোঁ বুলি আৰু মই আজৱাইন দিছোঁ বুলি কোৱাহেঁতেন আপুনি ইয়াত পঠাব নেখালেহেঁতেন আৰু বাহিৰত গৈ আপুনি যদি খালেহেঁতেন খোৱাৰ তাৰপাছত আপোনাৰ পেটত গোটেই কেছটো হ'লহেঁতেন আৰু তাৰপাছত আপুনি গোটেই আদিখন ধাত ফুচ গোটেই পানী থাকিলেহেঁতেন আৰে মইতো আপোনাৰ গোটেই স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে ঘৰৰ বস্তু খাওঁ না তাৰমানে মই অফিচ যাওঁ